Hi guys, নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ চেনেল আৰ প্ৰডাকচন এডুকেশ্যন। আজি আকৌ আপোনালোকৰ মাজত লৈ আহিছো পাঁচটা অতিকৈ জৰুৰী কুৱেশ্যন। আপোনালোকে চাওক ভিডিঅ'টো, শুদ্ধৰ কুৱেশ্যন, পাঁচটা কুৱেশ্যন আপোনালোকে মনত ৰাখক, আপোনালোকৰ জীৱনত বহুত কাম দিব এই পাঁচটা কুৱেশ্যন। তো প্ৰথম কুৱেশ্যন হ'ল অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰিছে? যে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰিছে? উত্তৰ হ'ল যোৰহাট। যোৰহাট জিলাক অসমত সৰ্বপ্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰিছে। নম্বৰ 2, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? অসম চৰকাৰে এটা কামাণ্ডো বাহিনী গঠন কৰিছে, সেইটোৰ নাম কি সুধিছে? যে অসম চৰকাৰে গঠন কৰা প্ৰথম কামাণ্ডো বাহিনীটোৰ নাম হ'ল বীৰংগনা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন আহিল। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে বিখ্যাত পথ ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? বিখ্যাত পথ ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? তাৰ উত্তৰ হ'ব আহোম চৰকাৰো গদাধৰ সিংহ। গদাধৰ সিংহই ধোদৰ আলি পথ নিৰ্মাণ কৰিছিল। এতিয়া 4 নম্বৰ কুৱেশ্যন হ'ল যে অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ৰেডিঅ'লজি সেৱা আৰম্ভ কৰা হৈছিল? যে অসমত পোনপ্ৰথমবাৰৰ বাবে ৰেডিঅ'লজি সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল? এইটো হ'ল 2014 অৰ্থাৎ 2014 চনত এইটো প্ৰথম অসমত আৰম্ভ কৰা হৈছিল। 5 নম্বৰ কুৱেশ্যনলৈ আহোঁ। 5 নম্বৰ কুৱেশ্যনটো হ'ল যে ডক্টৰ, ইংৰাজীত যিটো আমাৰ ডক্টৰ শব্দটো আছে আমি সকলোৱে জানো যে ডক্টৰ শব্দটোৰ অৰ্থ কি? তো ইয়াৰ আমাৰ ভাষাত ক'ব গ'লে ডক্টৰ শব্দটোৰ অৰ্থ হ'ল জ্ঞানী। ডক্টৰ শব্দৰ অৰ্থ জ্ঞানী। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আজিতে ইমানতে সামৰিলোঁ। আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আকৌ লৈ আহিব পাৰোঁ আপোনালোকৰ মাজত এডুকেশ্যনেল ভিডিঅ'। তাৰ কাৰণে সকলোৰে লগত মিলিজুলি থকাৰ এটা প্ৰয়াস কৰি মই সকলোকে ধন্যবাদ জনাই সমাপ্ত কৰিছোঁ ভিডিঅ'।